কি ভাই বুঝিছাতে বহিনে কি কৰা কি কিনো আছে কাম অলপ পিছত মই গেলা খাবা যা বা ভাল লাগছে কিন্তু লাইনটো বঢ়িয়া হৈছে ৰে বাৰু এলা বাদ দি ও সেই চাকৰি ওলছি গম পাইছা নেকি কি চাকৰি এই আমাৰ এলপি স্কুলত বোলে এটা চকীদাৰ বস খালী কি ক ললোতে চাকৰি এইবাৰ মই হয় বাহ ইমান কনফিডেন্স তোৰ কনফিডেন্স আছে তো এসটি সার্টিফিকেট আছে আমার আমার কি আমার টেলেন্টের মূল্য নাই নাকি বাদ দি তোহার টেলেন্ট আমার এসটি সার্টিফিকেটের আগত সব পানি কম চাই দে শুন দেখা যাব দেখা যাব হ'ব দে কালি কোন পাই দেখা যাব ওই গুনিস এ রসুন রো 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 কি চাকরি ওলছে গম পাইছা না পনাই ও এই ইয়াতে এলপি স্কুলত মই ললো চাকরিটো বিদ্যা দে আমি ধুন গমে পোৱা এই হৰেনে কৈছি মোক সি কৈ ফালে সি নাহিলে মই থাকাৰ কাৰণে তই থকাৰ কাৰণে আৰু শিকিয়া নাহিলা মোৰ এসটি সার্টিফিকেট আছে না প্লাষ্টিক চাৰ্টিফিকেট থাকলা কি হ'ল মই চাকৰি লম তই লনটো নাই এতিয়ালৈকে লম নাই তই চাকৰি ময়ো ল'ম কৰি আছো বল এলপি স্কুলত বল মোৰ ডকুমেণ্টছ লৈ যাব লাগিব না কিবা তই ল মোকতো নালগে মোৰ চাৰ্টি এসটি আছে থাকলা কি হ'লে মই ডকুমেণ্টছ লৈ যাম যো এই ইণ্টাৰভিউ দিবা কোনি কোনি আহিছ বাহিৰত সোমাই চাকৰি লৈছো দে মই এইবাৰ তই পাবি নেকি দেখা নাই এসটি চাকৰি দা আহিছ এই নামকেইটা ক দৌৰো নমস্কাৰ ছাৰ মোৰ নাম গণেশ জেনেৰেল জেনেৰেল বহা দে বহা ক'ত ছাৰ এটা বহা টাইলছত বহা মাটি টাইলছ মাটি নহয় টাইলছ বহা এটা হৈ গ'ল বহা বাকী তুমি কোৱা স্যার মই গতধর এসটি এই এসটি এটা বহিলা এগলা কি ছাৰ ইয়েতেৰ ময়েতে যি মই মিলি আছো তো বাকী তোমাৰ চাৰ্টিফিকেট কিবা আনছ দি দিয়া স্যার মই ভাত দি থাকালৈকে স্কুলত গেছি তাৰপিছত শুনি যাব মনটা বাদ দিছো ঠিকে আছে চকীদাৰ পোষ্টৰ কাৰণে ঠিকে আছে আৰু ছাৰ মোৰ চাৰ্টিফিকেট চাব লাগিব এগুলো কি 82% মাত্ৰ এই পৰীক্ষা দিছো তুমি দেখোন থৈছো তথাপি কণা নাই আশা নাই দিয়া কিবা এটা কৰিব আছে বাকী এতিয়া মই দৌৰ প্ৰশ্ন সুধিম ফাৰ্ষ্ট তুমি জেনেৰেল তুমি কোৱা এই ছাগলীৰ দেহত কিমানটা ভাগ থাকে ছাগলীৰ দেহত ছাৰ মানুহ দেহত শুনছো বা কিতাপতো পাইছো ছাগলীতো আছে এইটো চাইন্সত আছে এইটো আমি চাইন্স পঢ়োঁতে আছিল চাইন্সত তই কিতাপত পাইছিলি নেকি স্কুলত এইটো লৈ নপঢ়িছি ভাত খাব লাগি পিছত জনা ছাৰ নাই মই ক'ব নোৱাৰো দিয়ক ছাগলী ক'ব নোৱাৰো? ক'ব নোৱাৰো। দেচোন তোমাৰ চাকৰি বাকী তুমি কোৱা আমি ৰাতিপুৱা কি খাওঁ ওই মই তো সিরিপটোই খাই দেন না বুয়া উঠি না চেৰেপে চলে সিরিপটো চলে ঠিকে আছে তো দত্তৰে দত্ত এবাৰ মই আৰু এটা প্ৰশ্ন সুধিম এনেকে চাব নালাগে মানে আৰু অলপ সহজা উদ্ধাব লাগে এইটো বহুত টান প্ৰশ্ন এইটো জানিব লাগিব ঐ এই বাকী টাচ নকৰিবি দে এতিয়া মই আৰু এটা প্ৰশ্ন সুধিম তোক ফাৰ্ষ্ট তুমি কোৱা এই যি ভাৰতে মংগলযান পঠালা এই মংগলযান মংগলত কিয় পঠালা চন্দ্ৰত কিয় নপঠালা এই কি আপুনি পাগল নেকি ছাৰ কোন কি প্ৰশ্ন সুধি আছে আপুনি এইটো প্ৰশ্ন আপুনি কি মানে কটা চাৰ্টিফিকেট লৈ পেলাই আপুনি তো বহি আছে নেকি এই কোন হয় ভিতৰত আছে ৰবা এই আপুনি কি কটা চাৰ্টিফিকেট লৈ পেলাই তো বহি আছে নেকি মই ইটো লৈ আছো মই নকৰো আপোনালোকৰ চাকৰিতে তাকে গাহৰি বহি এটা নাচাকে গঞ্জি আৰু কাটো পাই একদম দিছ গেলা খালি অলপ বন্ধ হৈ সহ্য কৰিব লাগিব সহ্য কৰিব লাগিব জেনেৰেল সহ্য গাহৰি বহিম কিবা বহিম কিন্তু আপোনালোকৰ তাতে চাকৰি নকৰো তুই এদে ক'ত চাকৰি পাব তোতে গাহৰি পুইবি যেতিয়া ক্লিন এসটি সাৰ্টিফিকেট থাকিব আমাৰ হাতত ইডব্লিউএছ ৰ কটা থাকিব তেতিয়া ক্লিন নদে গাহৰি আৰু হাঁহ বুয়ে চলিব লাগিব গম পাইছা এটা লেভেল দিবে নাই ওই দি স্যার দে আৰু ইয়াক চাকৰি দিম বুলি ভাবছিলো ইয়াক ভাবছিলো লিষ্টত ৰাখিম যা সাৰ্টিফিকেট লৈ যা তোৰ একটা সাৰ্টিফিকেট কামত এই নকৰো যা দাদা চাকৰি দে তো পাই এই এখন মুছি দি যা আপনি তই নিজে মুছ মই চাকৰি লাগে তা মোৰ চাকৰি আৰু তোমাৰ ফাইনেল তোমাৰ চাকৰি ফাইনেল দে স্যার হে কৰিব আছো মই যাও গো এটা মতা হাঁহ আৰু দুই হাঁহ গেলা কালি খুৱাই লৈ ও স্যার পেন্সিল লব নাকি একদম পিওর আনিম হ'ব যা মই বনাই থম যা দে স্যার দে থ্যাংক ইউ মাথা গৰম কৰবা থ্যাংক ইউ স্যার থ্যাংক ইউ যা